ফেটি হেভি আৰু ভুল আহাৰে আমাৰ ডাইজেশ্যনক বহুত বেয়া ধৰণে এফেক্ট কৰে। ইয়াৰ উপৰিও আমাৰ টোপনি বেয়া হয় আৰু ৱেইট গেইন হোৱাৰ ৰিস্ক বাঢ়ি যায় বহুত গুণে। ৰাতি হেভি আহাৰ খালে ৱেইট খুব সোনকালে বাঢ়ি যাব পাৰে। বিশেষকৈ ৰাতি যদি আপুনি দেৰিকৈ আহাৰ কৰে কি হ'ব পাৰে, গেছ, এচিডিটি আৰু নেক্সট ডে গোটেই দিনটো ভাগৰ লাগি থকাৰ নিচিনা প্ৰব্লেম হ'ব পাৰে। যদি আপোনাৰ ৰাতি ভাল টোপনি নহয়, আপোনাৰ যদি ডাইজেশ্যন বেয়া, আপোনাৰ যদি দিনটো ভাগৰ লাগি থাকে, তেতিয়াহ'লে এইকেইটা আহাৰ আপুনি একেবাৰে এৰিব লাগিব ৰাতি খাবলৈ। এইবোৰ হেল্থৰ কাৰণে বহুত হাৰ্মফুল হ'ব পাৰে। যেনেকৈ ৰাতিপুৱা খালী পেটত হেল্ডি খাবলৈ ছাজেষ্ট কৰা হয়, ঠিক তেনেকৈ ৰাতিও হেল্ডি আহাৰ ডায়েটত এড কৰিব লাগে। সেইটো এটা খুব ইম্পৰ্টেণ্ট কথা। যেতিয়া আমি ৰাতি হেল্ডি আহাৰ খাওঁ, আমাৰ ডাইজেশ্যনে খুব ভালকৈ কাম কৰে। এণ্ড দ্য আদাৰ হেণ্ড আনহেল্ডি আহাৰে আমাৰ ডাইজেশ্যন বেয়া কৰে। আনহেল্ডি আৰু হেভি আহাৰে আমাৰ টোপনিও বেয়া কৰে। কনষ্টিপেশ্যন, গেছ এইবোৰ হোৱাৰ সম্ভাৱনা থাকে। চ' ৰাতি বেছি জ্বলা মছলা দিয়া আহাৰ, এলকহল, ফাষ্ট ফুড এইবোৰ একেবাৰে এভইড কৰিব লাগে। কেতিয়াবা নিজৰ লগতে চিটিং কৰিব পাৰি, ময়ো কৰোঁ। আমি যে একো বস্তু নাখামেই সেনেকুৱা কোনো কথা নাই। তেনেকুৱা হ'লে লাইফটো একেবাৰে বৰিং হৈ যাব। আহাৰে আমাক বহুত হেপিনেছ দিব পাৰে।